কাৰণে অকণমান অসুবিধাৰ সন্মুখীন হৈছোঁ আৰু এইবাৰ যোৱাবাৰ যি ধৰণে ফল লাগিছিলে এইবাৰ আমাৰ ইমান ফল ভাল দেখা নাই তথাপিতো এইবাৰ বজাৰখন ভালকৈ নাই এতিয়া আমি প্ৰায় মই 80,000 মান টকা পাবলৈ সক্ষম হৈছোঁ আৰু কি পাব সেইটো আৰু খেতিৰ ওপৰত নিৰ্ভৰ হ'ব কেইবিঘা মাটি ভোট জলকীয়া কৰিছে বৰ্তমান এইবছৰ মই 3 বিঘা কৰিছোঁ 3 বিঘা প্ৰতি বিঘাত যদি আমি গড়ে হিচাপ কৰিবলৈ যাওঁ বিঘা মাটিৰ যদি ভোট জলকীয়া খেতি কৰা হয় খৰচ কিমান টকা হয় খৰচ আপোনাৰ 25ৰ পৰা 20 আমি নিজেও কৰোঁতো গোটেইখিনি যদি লোকসহায় কৰে তেতিয়া বেছি হয় এনেই আমি নিজে কৰিলে আপোনাৰ 20 বা 15 ইমান টকা খৰচ হয় আৰু যথেষ্টখিনি আমাৰ এগ্ৰিকালচাৰে সহায় কৰে আমি মালচিংখিনি বিশেষকৈ আমি কিনিব নালাগে আমাৰ সেইটো ক্ষেত্ৰত আমি বহুত সকাহ পাইছোঁ আমাৰ এগ্ৰিকালচাৰে আমাৰ মাজুলী এগ্ৰিকালচাৰ তৰফৰ পৰা আমি যিখিনি ধৰক আমি পাবলগীয়া সেইখিনি আমি পাইছোঁ বৰ্তমানলৈকে যদি ক'বলৈ যোৱা হয় আপুনি 3 বিঘা মাটি ভোট জলকীয়া কৰিছে যদিও 80,000 টকা বিক্ৰী কৰিছে লাভান্বিত হোৱা নাই বৰ্তমানলৈকে আমি এতিয়ালৈকে লাভ হ'লে অহা নাই বুলি ক'ব পাৰি যিটো লাভ হ'বগৈ লাগে আমি এতিয়ালৈকে লাভ হোৱাগৈ নাই মাজুলী কৃষকৰ বাবে ভোট জলকীয়া যিহেতু মাজুলীত যথেষ্ট ভোট জলকীয়া উৎপাদন হয় উচিত বজাৰখন আছে নাই উচিত বজাৰ নাই আমি এতিয়া ধৰক যেতিয়া আমাৰ সৰহকৈ জলকীয়াখিনি ওলায় আমি বেলেগলৈ পঠাবলগীয়া হয় আৰু মাজুলীত সেইখিনি জলকীয়া মানে নচলে এতিয়া কম পৰিমাণে ওলাই আছে কাৰণে আমি মাজুলীতে চলি আছে যেতিয়া আমাৰ বেছিকৈ ওলাই যাব তেতিয়া আমাৰ বজাৰৰ কাৰণে বহুত অসুবিধা হয় সংবাদ মাধ্যমৰ জৰিয়তে যিহেতু চৰকাৰী পক্ষ বা প্ৰশাসনে কিবা বজাৰৰ বাবে আহ্বান জনাব নেকি প্ৰশাসনৰ পক্ষত আমি চৰকাৰৰ তৰফলৈও এটি অনুৰোধ জনাম যে আমাৰ ভোট জলকীয়াৰ ক্ষেত্ৰত বজাৰখন যাতে আমাক অকণমান সহায় কৰি দিয়ে